কি খবৰ মইনাহঁত? ভালে আছা নিশ্চয়। আমি এইবাৰ পাঠত তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ, হ আৰু ক্ষৰ সৈতে হোৱা যুক্তাক্ষৰবোৰ শিকোঁ। আহাচোন।
ইতিমধ্যে আমি দুটা আখৰৰ যুক্তাক্ষৰবোৰ শিকি প্ৰায় শেষ কৰিছোঁ। ইয়াৰ পিছৰ পাঠত আমি তিনিটা আখৰৰ যুক্তাক্ষৰৰ বিষয়ে শিকিম। মইনাহঁত, তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা দেই। ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিবা কিন্তু।